গাইছ আমি গৈ আছোঁ এতিয়া বৰ্তমান আমাৰ এটা ভিডিঅ'ৰ কাৰণে মিউজিক ভিডিঅ'ৰ শ্বুটিঙৰ কাৰণে লোকেশ্যন চাবৰ কাৰণে বহুত সুন্দৰ ঠাই পৰিৱেশ আছে বোলে আমাৰ সৰিয়হ বাৰী বিচাৰি গৈ আছে এতিয়া বৰ্তমান তো আমাৰ মাজত আছে আৰু নয়ন নাহৰ ছিংগাৰ নয়ন নাহৰে ড্ৰাইভ কৰি আছে বৰ্তমান বহুত সুন্দৰ ড্ৰাইভ কৰে স্মুথ ড্ৰাইভ কৰিছে ভাল লাগিছে সেইকাৰণে হিলিছে খালি অকণমান ৰাস্তা বেয়া ডুব দি লাভ নাই এইফালে দেখিছে আমাৰ কি কৈছে ৰ গৈ আছো লোকেশ্যন চাবলৈ গৈ আছো ভিডিঅ' শ্বট এইফালে বলে এই স্কুলফালে মুখানি খোলে আমি বৰ্তমান বৰবুৱা পাই গ'লোঁ এতিয়া বৰবুৱাৰ পৰা এইখিনি অকণমান বেছি সময় নহয় আমি বৰ্তমান এতিয়া প্ৰথম জগাইত যাম তাৰপিছত খোৱাঙৰ ছাইডে যাম দুখিনি ঠাই আছে কোনখিনি চাওঁ বেটাৰ লোকেশ্যন য'ত পাওঁ লোকেশ্যন হ'ব অতি সোনকালে ভিডিঅ'টো আহি আছে পাই যাব আপোনালোকে শ্বুট অতি সোনকালে আৰম্ভ কৰিম 6-7 জানুৱাৰী মানে গতিকে মাইনা ডেকাৰ ভিডিঅ'টো ডিৰেকশ্যন কৰিব কৰিঅ'গ্ৰাফ কৰিব বাকী খাপলাংকাই থাকিব আৰু অভিনয়ত জানেইচোন আমাৰ খাপলাংকাই অভিনয় যি কৰি আছে এই অভিনয় কিন্তু মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে গতিকে ভাল লাগে তেখেতক এইখিনি ক্ষেত্ৰত অশেষ কষ্ট কৰে তেখেতে অভিনয় ক্ষেত্ৰখনৰ কাৰণে ভাল লাগিছে খাপলাংকাই নে কি কয় আপোনালোকে চাব আৰু তাকে কামনা কৰিলোঁ মোৰ ফালৰ পৰা দাদা এইবাৰ এই বছৰ আমাৰ দ্বিতীয়টো হেৰি এইবাৰ আমাৰ 4 নম্বৰ ভলিউম 4 সেইটো এলবামৰ ঢলা শদিয়া হ'ল মই আহোমৰ পোৱালি হ'ল কা কৰণা হ'ল এইবাৰ আছে ৰৈ ৰৈ বিনালে এই বহাগক লৈ সম্পূৰ্ণ বহাগক লৈ ৰচনা কৰা হৈছে আৰু এইবাৰ আগতে সদায় মানে জানুৱাৰী নতুন বৰ্ষত ভিডিঅ' গান ৰিলিজ কৰোঁ এইবাৰ অকণমান 1 মাহত দেৰিকৈ কৰিম বুলি ভাবিছোঁ ছিটুৱেশ্যনটো কৰোণা হৈ আছে চবফালে গতিকে আমি অকণমান লাহেকৈ এৰিম বুলি ভাবিছোঁ গতিকে এই গানটো কথা সুৰ আছিলে ধ্ৰুৱজ্যোতি গগৈ সংগীত পৰিচালনা কৰিছে ভাস্কৰ নীলক অতি শীঘ্ৰে এই গীতটো আমি ভিডিঅ' কৰাৰ দিশে আগবাঢ়িছোঁ খুব কম সময়ৰ ভিতৰত নিশ্চয় লগ পাম দিয়ক আমি বৰ্তমান আহি জকাই বন কৈবৰ্ত গাঁও পাই গ'লোহি আমি এজন বিশেষ ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ আমাৰ ভূষণ দাস ডাঙৰীয়া নমস্কাৰ সকলো অসমৰ ৰাইজলৈ সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ আগন্তুক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে আমাক এতিয়া বৰ্তমান লোকেশ্যনলৈ লৈ যাব সৰিয়হ বাৰী সুন্দৰ হৈ আছে মই ডিব্ৰুগড় জিলাৰ তিনিমূৰীয়া অনুষ্ঠান টিংখাং সমষ্টি আৰু বুঢ়ীডিঙৰ পাৰৰ লাহোৱাল সমষ্টি আৰু লগতে টিংখাং লাহোৱাল আৰু লগতে মৰাণ সমষ্টি তিনিমূৰীয়া সমষ্টি এইটো তাতে বুঢ়ীডিঙৰ পাৰ বহুত নৈ বৈ আছে তাতে আমাৰ খুব সৌন্দৰ্য কেঁচা মাটি গুণ আৰু লগতে আমাৰ গোটেইকেইজন অভিনেতা আহি আছে এই মুহূৰ্তত আৰু শিল্পীসকল আহি আছে তাতে আমি অসমৰ ৰাইজক শুভেচ্ছা বাৰ্তা দিম নতুন বছৰ 2022 চনত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰৈ ৰৈ কুলিয়ে বিনালে গীতটি আমি শ্বুট তাতে কৰিম লোকেশ্যন আমি চাই ল'ম যিহেতু আজি চাই থাকিব আপোনালোকে 2022 চনৰ আহিবলগীয়া নতুন গীতৰ সুভাষ পাৰে অকণমান কথা পাতিব মই জকাই কমকাটো পৰিচয় কৰি মোৰ তোমাক বহুত চিনি পোৱা মানুহ আছে এতিয়া বৰ্তমান ইমানে ভাষ আছে ইমানে লোকেল মাছৰ ব্যৱসায় কৰি আছে এই মুহূৰ্তত আৰু মোৰ এইখিনি গোটেইখিনি আমাৰ এইখিনি লোকেল মানুহ অঞ্চলস্থ লোকেল মানুহ আৰু এই বুঢ়ীডিঙৰ পাৰৰে গোটেইখিনি মটৰ বিলাহীৰ পৰা আদি কৰি বেঙেনা সকলোখিনি আমাৰ লোকেল মানুহখিনি আৰু গোটেইখিনি আমাৰ লোকেল বস্তুৱে বিক্ৰী আছে লোকেল ৰঙালাও বুঢ়ীডিঙৰ পাৰত সকলোৱে খেতি কৰিছে আৰু গোটেইখিনি আমাৰ একেবাৰে জনপ্ৰিয় কণ্ঠশিল্পী এই আমাৰ চিনি পাইছে আমাৰ নয়ন নাহৰ জনপ্ৰিয় কণ্ঠশিল্পী আহি উপস্থিত হৈছে সকলোকে পৰিচয় এই আমাৰ সকলোৱে আমাৰ নিজৰ শাক পাচলি আনি কিনে বিক্ৰী বাৰ্তা কৰিছে এই বুঢ়ীডিঙৰ পাৰতে টিংখাং সমষ্টি ডিব্ৰুগড় জিলাৰ আৰু আমি সকলোকে অশেষ ধন্যবাদ দিছোঁ ভোগালী সকলোৱে যাতে ব্যৱসায়টো ভালে চলক তাৰে কামনা কৰিছোঁ আৰু এয়া আমাৰ সেই কমলা ফিনিচৰ পৰা আহোঁ আমি আমাৰ কণ্ঠশিল্পীসকল আহি উপস্থিত হৈছে দেই আমাৰ ডিব্ৰুগড় জিলাত এয়া নয়ন নাহৰ ঢলা শদিয়া দলং সভাপতি গীত পৰিৱেশন কৰিছিলে এইজনেই হয় আমাৰ ধ্ৰুৱ আছে আৰু লগতে আমাৰ এইজন খাপলাং আহিছে খাপলাং দেই বহুত ধন্যবাদ আৰু লগতে আমাৰ লোকেল বস্তু প্ৰতিটো লোকেল বস্তুৱে পোৱা যায় বুঢ়ীডিঙৰ পৰা অসমৰ প্ৰতিজনকে কৈছোঁ যাতে আহি কিনে আমাৰ যাতে হিপাৰ সকলোকে যাতে কৈছোঁ অনুৰোধ জনাইছোঁ সকলোৱে যাতে আহি এই আমাৰ মোৰ ভাইটি মোৰ ভাইটি বন্ধুৱে হয় তোমাৰ নামটো কৈছোঁ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বজিত তামুলী এয়া হ'ল আমাৰ নয়ন নাহৰ ঢলা শদিয়া দলঙৰ গীত পৰিৱেশন কৰি কিনে আমাৰ অসমৰ জাতিৰ মাটিৰ গীত গাই কিনে আমাৰ এই ফুল আলু আছে ৰঙালাও আছে এয়া আমাৰ ষ্টুডেণ্ট হয় এইবিলাক ব্যৱসায় কৰিছে
আমাৰ লোকেল বহি দিব পাৰোঁতে এই আমাৰ গোটেইখিনি লোকেল কমলা আনিছে কমলা ভাইটি হেল্ল' গাইছ আহি পালোহি লগৰজনৰ ঘৰ কল্যাণৰ ঘৰত আহি আছোঁ এতিয়া শ্বুটিং প্লেছৰ কাৰণে তেখেতক চিনাকি দিয়া প্ৰয়োজনেই নাই ইতিমধ্যে বহুত সময় অপেক্ষা কৰাৰ পাছত আহি পালেহি সেইফালে আমাৰ খাপলা খাই আছে বুঢ়ীয়ে এতিয়া আমি বৰ্তমান কল্যাণৰ ঘৰত সকলোৱে চাহ তাহ খালোঁ সেইফালে কল্যাণৰ মাক আৰু দেউতা আই পিতাই আছে আই পিতাই কথা নকয় লাহে দিয়ে ক'ব মুখখন পূৰা নাচি আছে আহিবলগীয়া গীতটো আমি 5-6 জানুৱাৰীৰ ভিতৰত শ্বুট কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ অসমবাসী ৰাইজে আদৰি ল'ব পৰম শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ মোৰ অতি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই জকাইবন কৈৱৰ্ত গাঁৱৰ জকাইবাসী ৰাইজৰ মৰম পাই কিনে মই এজন প্ৰকৃতি প্ৰেমিক স্বীকৃতি পাইছোঁ আৰু লগতে আমাৰ মাজত আহি পাইছে ডিব্ৰুগড় জিলাৰ কণ্ঠশিল্পীসকলে খাপলাং মৰমৰ ভাইটি আহি পাইছেহি মোৰ ধ্ৰুৱ ভাইটি আহি পাইছেহি অতি মৰমৰ আমাৰ নয়ন নাহৰ আহি পাইছেহি আমাৰ অতি মৰমৰ আমাৰ ভাইটি কল্যাণ ভাইটি ঘৰত উপস্থিত হৈছেহি মই সকলোকে শ্ৰদ্ধা জনাইছোঁ আহি থকা 2022 চনত সকলোৱে মৰম বুটলিবলৈ আমাৰ নয়ন নাহৰে সক্ষম হৈছে